গাইস মই কুলদীপ পাটৰে আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আমি অসমীয়ালৈ তো ভিডিওটোৰ নামটো আপোনালোকে দেখিছে যে হাউ টু নো আননোন প্লেন্টছ নেম হয় মই আজি আপোনালোকক এনেকুৱা এটা এপছৰ বিষয়ে ইয়াত ক'বলৈ গৈ আছো যিটো এপছৰ জৰিয়তে আপোনালোকে অচিনাকি গছ এডালৰ ফুল ফল মানে তাৰ গাগজ বা ছাল এটুকুৰাৰ পৰাই সেই গছডালৰ ডিটেইলছ সবিশেষ আপোনালোকে জানিব পাৰিব এইটো এপছৰ তো আপোনালোকৰ চাৰিওফালে যিবিলাক গছ গছনি যিবিলাক প্লেন্ট আছে সকলোৰে নাম আপোনালোকে হয়তো নাজানে বা কিছুমানে জানিবলৈ ইচ্ছা কৰে বা যিসকল সায়েন্সৰ ষ্টুডেন্ট হয় বিশেষকৈ মই যেহেতু এটা সায়েন্সৰ ষ্টুডেন্ট সেই হিচাপে কৈ আছো বহুত ধৰণৰ প্ৰজেক্ট বনাবলৈ দিয়ে আপোনালোকৰ ওচৰৰ গছ গছনিৰ ওপৰত তো সেই সকলৰ কাৰণে এইটো এপছ বহুত লাগতিয়াল হয় তো এইটো এপছত কি হয় আপোনালোকে ফটো মাৰিয়ে এই এপছ মানে গাছডালৰ বিষয়ে জানিব পাৰিব তো বেছি পলম নকৰি মই প্লে ষ্টৰত গৈ এইটো এপছ কেনেকৈ ডাউনলোড কৰে সেইটো আপোনালোকক দেখাই দিছোঁ তো মই প্ৰথমে প্লে ষ্টৰত যাম মই প্লে ষ্টৰত গ'লোঁ ইয়াত আপোনালোকে টাইপ কৰিব লাগিব প্লেন্ট নেট বুলি প্লেন্ট নেট বুলি টাইপ কৰাৰ পিছত আপোনালোকে সাৰ্চ কৰি দিয়ক মই সাৰ্চ কৰি দিলোঁ সাৰ্চ কৰি দিয়াৰ লগে লগে এইটো আহি গ'ল মোৰ যেহেতু এইটো এপছ আগৰ পৰা ডাউনলোড আছে মোৰ ওপেন বুলি অপশ্যন আহিছে আপোনালোকে ইনষ্টল কৰি ল'লে হ'ল এইটো ভাল এপছ হয় 1 মিলিয়ন লোকে ইয়াক ডাউনলোড কৰিছে ইয়াক মই এতিয়া ওপেন কৰিম ওপেন কৰি ভিতৰত গ'লে এটা ইণ্টাৰফেচ এটা আহিছে এনেকুৱা এটা ইণ্টাৰফেচ আহিব তো মই আপোনালোকেতো সকলোৱে মানিমুনিৰ পাত চিনিয়ে পায় ন মই মানিমুনিৰ পাত এটা লৈ আপোনালোকক ইয়াত প্ৰমাণ কৰি দিম যে এপছটো হয় সঁচা কাম কৰে নে নকৰে আপোনালোকে গম পাব তো এতিয়া মই আপোনালোকে এটা মানিমুনিৰ পাত লৈছোঁ মই এটা লৈ আহিছোঁ আমাৰ বাৰীৰ পৰাই ওচৰতে পায় আৰু বাৰীৰ পৰা লৈ আহিছোঁ আপোনালোকে চাওক এইটো মানিমুনিৰ পাত সকলোৱে নিশ্চয় চিনিয়ে পায় তথাপিও মই দেখাই দিছোঁ আপোনালোকক প্ৰুফ দিবৰ কাৰণে এটা এইটো চাওক মানিমুনিৰ পাত হয় সকলোৱে চিনিয়ে পায় সকলোৰে বাৰীত থাকে মই বাৰীৰ পৰাই উভালি লৈ আহিছোঁ তো এইটো মানে দেখিলে নিশ্চয় এতিয়া মই আপোনাক ফটো মাৰি এইটো কেনেকৈ কাম কৰে এপছটো এইটো মই দেখাই দিম এইটো মই এনেকুৱা কৰি চালোঁ তো এতিয়া মই ভালকৈ এটা ফটো ল'ম মানিমুনিৰ পাতটো মই যিটো লৈ আহিছোঁ তো চাওক সেইটো মানিমুনিৰ পাতটো মই এটা ধুনীয়াকৈ এটা ফটো ল'ম মোবাইলটো দি মোৰ তো ফটো লোৱাৰ পিছত কি হয় দেখা যাওক এইটো মানিমুনিৰ পাতটোৰ ফটো এটা ল'লোঁ মই ফটো লৈ তলত যে ৰাইট ক্লিকটো আছে সেইটো টিপি দিলোঁ তো আপোনালোকে কিহৰ ফটো উঠাইছে আমিতো পাতৰ ফটো উঠাইছোঁ এই ওপৰত পাতটো ক্লিক কৰিম ফুলৰ ফটো হ'লে ফুলত ফলৰ ফটো উঠালে ফলত মানে কিহৰ ফটো উঠাই আপোনালোকে তাত ক্লিক কৰিলে হ'ল জাষ্ট আমি পাতৰ ফটো উঠাইছোঁ তো পাতত ক্লিক কৰি দিলোঁ চাৰ্জ হৈ আছে এইটো চাওক আহি গৈছে সেই পাতটোৰ লগত ৰিলেটেড সকলো পাত আহি গৈছে তো 2 নম্বৰতে আমি দেখাই পালোঁ মানিমুনিৰ পাতটো এইটো যাৰ চাইণ্টিফিক নামটো ইয়াত দিয়া থাকে অসমীয়া নামটো আপোনালোকে নিজে ওলাই ল'ব লাগিব কেণ্টিলা এছেটিকা বুলি ইয়াত চাইণ্টিফিক নামটো দিয়া আছে তো অসমীয়া নামটো আপোনালোকে কেনেকৈ গম পাব সেইটোৰ কাৰণে আপোনালোকে এটা এপছ ডাউনলোড কৰিব পাৰে যিটো অসমী বুলি এপছটো আছে আপোনালোকে নিশ্চয় জানে বা গুগলত টাইপ কৰি আপোনালোকে পাব পাৰে অসমীয়া নামটো তো মোৰ অসমীয়া এপছটো ডাউনলোড কৰাই আছে সেইটো আপোনালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰিব সেইটো এপছত গৈ কেনেকৈ কাম কৰে মই আপোনাক দেখাই দিছোঁ ইয়াত জাষ্ট বেলেগ একো কৰিব নালাগে কেণ্টিলা এছেটিকা যোনটো নামটো আপোনালোকে চাইছিলে সেইটো নামটো ইয়াত মাৰি দিয়ক ইংলিছটো এছামিজত ক্লিক কৰি পেলাই ইংলিছটো এছামিজত ক্লিক কৰক কেণ্টিলা এছেটিকা বুলি ইয়াত জাষ্ট টাইপ কৰি দিয়ক অসমীয়া এপছটোত বা আপোনালোকে প্লে ষ্টৰত গৈ পাব পাৰে এইটো প্লে ষ্টৰত গৈ পাব পাৰে আৰু গুগলত গৈ চাব পাৰে এইটো অসমীয়া নামটো পাব পাৰে গুগলত টাইপ কৰিলে তো কেণ্টিলা এছেটিকা লিখি মই টাইপ কৰি দিওঁ বৰ মানি বুলি ইয়াতে আহিছে দেখিছেনে তো ইয়াতে গম পায় দে এপছটো ভালকৈ কাম কৰিছে আপোনালোকে এপছটো ডাউনলোড কৰি লওক বহুত প্ৰয়োজন হয় এইটো এপছৰ তো আপোনালোকে জনালোঁ মই এইটো এপছৰ বিষয়ে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব হয় আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিলে আৰু কেনেকুৱা এপছৰ ওপৰত ভিডিঅ' বনাব লাগে আপোনালোকৰ যদি কিবা এপছ আছে তাৰ বিষয়ে আপোনালোকে নাজানে মোক পঠাই দিয়ক এইটো এপছক কমেণ্ট কৰি মই নিশ্চয় সেইটোৰ ওপৰত ভিডিঅ' বনাম তো আজিলৈকে ইমানেই গাইছ তো ধন্যবাদ বাই বাই শুভৰাত্ৰি